ওয়েলকাম টু এয়াৰ ব্লগছ। বন্ধুসকল, আজি যাবলৈ ওলাইছোঁ অভয়পুৰীয়াত। অভয়পুৰ টাউনত চোৱাৰ কাৰণে বহুত বস্তু আছে, যেনে ৰজাৰ ঘৰ আছে আৰু ওচৰতে আছে আপোনাৰ কয়াগছীয়া বিল, তাতেও যাম। আগতে বলক অভয়পুৰ টাউনত। এয়া পাৰ হৈ আছোঁ বেকি ব্ৰিজ, নতুন হাইৱেৰ ওপৰেদি বনোৱা ব্ৰিজখন। আমাৰ জনিয়াৰ পৰা অভয়পুৰী প্ৰায় 33 কিলোমিটাৰমান দূৰত হ'ব। এয়াৰ ব্লগছৰ ভিডিঅ'বোৰ যদি প্ৰথমবাৰ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা পালে। ইয়াৰ পৰা অভয়পুৰীয়া আৰু আছে 9 কিলোমিটাৰমান। এয়া আৰু এটা দলং পালোঁ। এয়া মিনি শৰাইঘাট দলঙৰ নিচিনা, ইয়াক মিনি শৰাইঘাট দলঙে ক'ব পাৰিম। আৰু ইয়াৰ আগত আছে লেংটিচিঙা বজাৰ আৰু অলপ দূৰতে আছে অভয়পুৰীয়া টাউন। এয়া পাই গ'লোঁ অভয়পুৰীয়া টাউন। ইয়াত এতিয়া আমি ক'ৰবাত এখন বাইক থৈ কেনে তাৰপিছত টাউনখন ঘূৰি চাম আৰু আপোনালোকক দেখুৱাম ইয়াত কি আছে। অভয়পুৰীয়া টাউনৰ ছাইডতে এই মছজিদখন আছে। মছজিদখনৰ নাম হ'ল ৰৌমাৰী জামে মছজিদ। আৰু আমি এতিয়া বজাৰৰ ভিতৰলৈ সোমাই যাওঁ। বজাৰৰ ভিতৰত কেনেকুৱা পৰিৱেশ আৰু কি বস্তু আছে অভয়পুৰীয়া বজাৰত, আৰু তাৰপিছত আমি অভয়পুৰীয়া ৰাজবাৰী চাবলৈ যাম। বজাৰখন চাই কেনে লওঁ আগতে। এয়া সোমাই আহিলোঁ বজাৰৰ ভিতৰলৈ, প্ৰথমটো গলিত। আৰু এয়া মাটিৰ পাত্ৰ বিক্ৰী কৰা বজাৰ, আৰু ইয়াত কলহী, পাতিল আৰু চাকি, বন্তি জ্বলোৱা চাকি আছে। আগলৈকে যাই চাওঁ আৰু কি বজাৰৰ ভিতৰত আৰু কি বস্তু পোৱা যায়। এয়া পুৰণা কাপোৰৰ বজাৰ, ইয়াত খালি পুৰণা কাপোৰবিলাক বিক্ৰী হয়। আৰু এয়া আপোনাৰ বাঁহৰ বস্তু বিক্ৰী কৰা বজাৰ। ইয়াত পাচি আছে, তাৰপিছত আপোনাৰ ঝাৰু আছে, দৈনন্দিন প্ৰয়োজনীয় ঘৰত যিবিলাক বস্তু আৰু বাঁহৰ বস্তু। সোমোৱাৰ প্ৰথমতে পাই গ'লোঁ শুকান মাছৰ বজাৰ। আৰু এইবিলাক হ'ল কেঁচা মাছ, ডাঙৰ ডাঙৰ মাছ ইয়াত বিক্ৰী হয় বুলি শুনিছোঁ। আৰু আগলৈকে কাৰোবাক সুধি চাওঁ মাছৰ দামবোৰ কেনেকুৱা। এয়া ইলিশ মাছ জুখি আছে, এই দাদাকে সুধি চাওঁ কেনেকুৱা দামত বিক্ৰী কৰি আছে। দাদা, এইবোৰ ইলিশ মাছ হয়নে? কিমান টকা কিলো?
এইলা 500 500 আপুনি কি ইয়াৰে ইয়াৰে লোকেল লোকেল মানুহ ক'ৰ পৰা আনিছে মাছবোৰ যোগীগোপা যোগীৰ কোপা প্ৰত্যেক দিনে আহে না একদিন পিছত আহে একদিন পিছে একদিন পিছে আহে এয়া পাই গ'লো শাক পাচলিৰ বজাৰ বহুত ডাঙৰ শাক পাচলিৰ বজাৰ হয় ইয়াৰ বহুত কৃষকে ইয়াত শাক পাচলি বিক্ৰী কৰাৰ কাৰণে লৈ আহে বহুত ঘূৰিলোঁ ভোক লাগিছে অলপ কিবা চাহ কিবা খাই লওঁ এখন হোটেল পালোঁ হোটেলৰ ভিতৰত সোমাই চাওঁ খোৱা বস্তু কি আছে তাৰে মাজৰ পৰা কিবা এটা খোৱাৰ কাৰণে অৰ্ডাৰ কৰিম এয়া ৰাজবাৰী অভয়াপুৰী ৰাজবাৰী আৰু ভিতৰত সোমোৱা প্ৰৱেশ নিষেধ বুলি কৈছে তথাপি মই অলপখিনি ভিতৰত যাই কেনে আপোনালোকক খালি দেখুৱাৰ কাৰণে অলপখিনি ভিডিঅ' লৈছোঁ আৰু এয়া অভয়াপুৰী ৰাণী আৱেশ্বৰী ৰাজবাৰী এইটো আৰু ইয়াৰ ওচৰতে আছে অভয়াপুৰী ৰাজবাৰী পুখুৰী তাতে যাম এতিয়া আমি বলক অভয়াপুৰীৰ ৰাজবাৰীৰ পুখুৰীখন চাওঁ কিন্তু ভিতৰত ভিডিঅ'টো মানা আছে বুলি মই আৰু বিশেষভাৱে আৰু বেছি কৰিব নোৱাৰিম আচলতে আহিছিলোঁ ৰজাৰ ৰাজবাৰীখন চোৱাৰ কাৰণে অভয়াপুৰীলৈ কিন্তু ভিতৰলৈ প্ৰৱেশ নিষেধৰ কাৰণে চাব নোৱাৰিলোঁ ভিতৰত কেনেকুৱা তাতে এতিয়ালৈকেও বোলে ফেমিলি বাস কৰে কিন্তু ভিতৰত সোমোৱা মানা আছে কিন্তু সেইকাৰণে এই যিটো অভয়াপুৰীৰ ৰজাৰ তৰফৰ পৰা পুখুৰীখন তৈয়াৰ কৰিছে ইয়াত সকলো মানুহে আহিব পাৰিব আৰু এইখন অভয়াপুৰী ৰজাৰ তৈয়াৰ কৰা পুখুৰী ৰাজবাৰীৰ পুখুৰী এইটো বুলি কয় অভয়াপুৰী ৰাজবাৰীৰ পুখুৰী বহুত সুন্দৰকৈ ৰাখিছে পুখুৰীখন চাফ চিকুণ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাৰিওফালে অভয়াপুৰী চোৱাৰ কাৰণে বহুত আছে আপোনালোকেও আহিব অভয়াপুৰী চোৱাৰ কাৰণে আৰু এয়া অভয়াপুৰী টাউনৰ একদম গাতে লাগি থকা এটা চিলড্ৰেন পাৰ্ক নতুনকৈ বনাই আছে এতিয়ালৈকে হোৱা নাই আৰু আমাৰ এতিয়া অভয়াপুৰ চালোঁ যিখিনি পাৰোঁ চালোঁ আপোনালোকক দেখুৱালোঁ এতিয়া আমি গৈ আছোঁ কয়াকুছিয়া বিললৈ আৰু নেক্সট ভিডিঅ'ত দেখা পাব কয়াকুছিয়া বিল